সমূহ অসমবাসীলৈ মাঘৰ বিহু ওলগ জনাইছোঁ আৰু সমূহ অসমবাসী মাঘৰ বিহু সুখ শান্তি হওক তাৰে কামনা কৰিছোঁ। বজাৰ আজি মোটামুটি ভালেই আছে, গ্ৰাহক আহিছে, বাহু আছে, ৰৌ আছে, বিক্ৰী কৰা হৈছে। অসমবাসী ৰাইজক ইয়াৰ জৰিয়তে মই ভোগালীৰ ওলগ জনালোঁ সকলোলৈকে। আজি ভোগালীৰ ভোগ যাতে সকলোৰে বাবে মানে সুখৰ হয়, শান্তিৰ হয়, তাকেই কামনা কৰিলোঁ। মই আজি দৈ আৰু নাৰিকল আনিছিলোঁ আৰু দৈ প্ৰায় 300 টকা টেকেলিকৈ বিক্ৰী কৰিলোঁ আৰু নাৰিকলবোৰ 50 টকা দৰত বিক্ৰী কৰিলোঁ। অসমবাসী ৰাইজক প্ৰথমতে মই বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু সেই উখল মাখল এটা পৰিৱেশ লাগিছে, গতিকেলৈ আমি সেই বিহু বজাৰ কৰিম বুলি আহিছোঁ। খুব ভাল লগা এটা পৰিৱেশ আৰু বতৰটো কালিতকৈও আজি যথেষ্টখিনি উন্নত দেখা পাইছোঁ, গতিকে ৰাইজে খুব উলহ মালহৰ সৈতে বিহুটো উদযাপন কৰিব বুলি ভাবিছোঁ। মাছৰ দামো আজি যথেষ্ট সস্তা দেখা পাইছোঁ, ভাল লাগিছে, সেইখিনিয়ে আৰু।